আজি আমি মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ ফালৰ পৰা এখনি সংবাদমেল অনুষ্ঠিত কৰিব খুজিছো। আমাৰ মাজত উপস্থিত আছে সীতাৰাম দলে ছাৰ, হৰেণ দলে ছাৰ আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত নিৰ্মল পায়েং ডাঙৰীয়া উপস্থিত আছে, গায়ত্ৰী বড়ি ডাঙৰীয়া উপস্থিত আছে, অৰ্চনা টাইট বাইদেউ আমাৰ মাজত উপস্থিত আছে। আজি আমাৰ মূল কথাটো হৈছে, আপোনালোক সকলোৱে নিশ্চয় জানে যে যোৱা 16 নৱেম্বৰ 2023 তাৰিখে অসম কেবিনেটে আলি আই লৃগাং সম্পৰ্কত তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে মিচিং অট'নমাছ কাউন্সিল অধ্যুষিত 10খন জিলাত তেওঁলোকে আলি আই লৃগাঙত চৰকাৰী বন্ধ ঘোষণা কৰিছে, যিটো আচলতে মিচিং জাতিয়ে কোনোদিনে বিচৰা নাই। আপোনালোক সকলোৱে জানে যে আমি মিচিং জনগোষ্ঠীৰ ৰাইজে আজি প্ৰায় 4-5টা দশক ধৰি ধাৰাবাহিকভাৱে আচলতে আমাৰ জাতীয় উৎসৱ, আমাৰ মিচিং জনগোষ্ঠীৰ হিয়াৰ আমঠু, আয়ুস ৰেখা সদৃশ, প্ৰাণৰো প্ৰাণৰ এই কৃষিভিত্তিক জাতীয় উৎসৱৰ দিনটোত আমি সমগ্ৰ অসমত সন্মান সহকাৰে আচলতে ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰি আহিছো। আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পাছতো আচলতে চৰকাৰে আজিৰ তাৰিখলৈকে আমাৰ মিচিং জনগোষ্ঠীৰ দাবীটোৰ প্ৰতি সহমৰ্মিতা দেখুওৱা নাই। আমি দেখিবলৈ পাইছো যিটো সময়ত তেওঁলোকে আজি ছট পূজাত তেওঁলোকে ৰাজ্যিক বন্ধ ঘোষণা কৰিছে। আজি আপোনালোক সকলোৱে নিশ্চয় দেখিছে, আজি ভাতৃদ্বিতীয়া গোৰ্খা সম্প্ৰদায়ৰ কাৰণে ভাতৃদ্বিতীয়া তেওঁলোকে বন্ধ ঘোষণা কৰিছে। আজি টুচু পূজাত ৰাজ্যিক বন্ধ ঘোষণা কৰিছে। কিন্তু সেই একেটা সময়তে আজি আমি আচলতে জনজাতি হোৱাৰ কাৰণে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ আচলতে যি কৃষিভিত্তিক জাতীয় উৎসৱ, সেই জাতীয় উৎসৱটোত তেওঁলোকে প্ৰতাৰণা কৰিছে। আপোনালোকে চাওক, তেওঁলোকে বাৰম্বাৰ কৈ থাকে যে আমাৰ মিচিং জনগোষ্ঠীৰ জনসংখ্যা কম, তেওঁলোকে কৈ থাকে মিচিং জনগোষ্ঠীৰ চাকৰিয়াল কম, তেনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দি আচলতে আমাৰ জাতিটোক তেওঁলোকে বাৰম্বাৰ প্ৰতাৰণা কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। আজিৰ তাৰিখত আপোনালোক সকলোৱে জানে যে মিচিং জনগোষ্ঠী অসমৰ জনজাতি বিলাকৰ ভিতৰত আচলতে দ্বিতীয় বৃহত্তৰ জনসংখ্যাৰ জনগোষ্ঠী। আজিৰ দিনটোত অসমৰ স্থায়ী বিহাৰীতকৈ মিচিঙৰ আচলতে চাকৰিয়াল বেছি। আজিৰ দিনটোত বিহাৰী জনসংখ্যাতকৈ মিচিঙৰ জনসংখ্যা বেছি। আজিৰ দিনটোত গোৰ্খাতকৈ আচলতে মিচিং জনগোষ্ঠীৰ জনসংখ্যা বেছি। কিন্তু বাৰম্বাৰ তেওঁলোকে আমাৰ জাতিৰ প্ৰতাৰণা কৰিছে। তেওঁলোকে কেৱল পলিটিকেল হাথিয়াৰ হিচাপে মিচিং জাতিৰ প্ৰতি এই বিজেপি RSSৰ চৰকাৰখনে কাম কাজ কৰাৰ কথা তেওঁলোকে প্ৰচাৰ কৰে যে এইবাৰ আমি বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত যি বিজেপি চৰকাৰ চলি আছে, মিচিং জাতিৰ কাৰণে বহুত ডাঙৰ অফাৰ লৈ আহিছে বুলি কৈছিলে। এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিছিলে। তেওঁ ভাষণ দিয়াৰ সময়ত কৈছিল যে এতিয়া কওঁ নে পাছত কওঁ, ঘোষণাটো এতিয়া দিওঁ নে পাছত দিওঁ, আপোনালোকৰ কাৰণে বহুত ডাঙৰ অফাৰ এটা লৈ আহিছো, তেনেকুৱা ধৰণৰ ভাও দিছিলে। তাৰ পাছত দেখিলো যে তেওঁ যিটো অফাৰ লৈ আহিছে বোলে ৰাজ্যিক বন্ধ নহয়, যে ৰেষ্ট্ৰিক্টেড হলিডে। মিচিং স্বাৰ্থ পৰিষদ অন্তৰ্গত 10খন জিলাত তেওঁলোকে আলি আই লৃগাঙত চৰকাৰী বন্ধৰ ঘোষণা দিছে। সেইটো মিচিং জাতিয়ে কোনোদিনে বিচৰাই নাই। মিচিং জাতিয়ে বিচাৰি আছে যে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ জীৱন ধাৰণ, আমাৰ ৱে অফ লাইফ যিটো দিনত আচলতে ৰিফ্লেকশ্যন হয়, সেই দিনটোত আমি চৰকাৰী বন্ধ ঘোষণাৰ দাবী উত্থাপন কৰিছো। আমাক ৰাজ্যিক বন্ধ লাগে। আমাৰ মিচিং জনগোষ্ঠীৰ কোনো এজন ব্যক্তিয়ে আচলতে নিজৰ ভিতৰত মিচিং স্বাৰ্থ পৰিষদৰ অন্তৰ্গত 10খন জিলাত মানে ৰেষ্ট্ৰিক্টেড হলিডে তেওঁলোকে দিব, সেইটো আচলতে আমাৰ জনগোষ্ঠীৰ কোনো মানুহে এতিয়ালৈকে বিচৰা নাই। আমাৰ মূল কথা হৈছে মিচিং জাতিৰ কৃষ্টি সংস্কৃতি, মিচিং জাতিৰ পৰম্পৰা, মিচিং জাতিৰ আচাৰ ব্যৱহাৰ, মিচিং জাতিৰ আচলতে ৱে অফ লাইফ। সেই দিনটো আচলতে অসমৰ বাকী জাতীয় জনগোষ্ঠীয় লোকসকলে জনাটো প্ৰয়োজন। আৰু আলি আই লৃগাং দিনটো হৈছে এনেকুৱা এটা দিন, আপোনালোক সকলোৱে নিশ্চয় আলি আই লৃগাঙত যোৱা সকলে জানে যে সেই দিনটোত আচলতে মিচিংসকলক অধ্যয়ন কৰাৰ যথেষ্ট সুযোগ আছে। আচলতে মিচিং জাতিটোৱে কি কৰে, মিচিং জাতিৰ গোটেই জীৱন ধাৰণ প্ৰণালীটোক ধুনীয়াকৈ ষ্টাডি কৰিব পাৰে। আপুনি চকুৰ সন্মুখত গোটেই বস্তুৰে দেখিবলৈ পায়, প্ৰতিফলন ঘটে। গতিকে সেই দিনটোক আমি ৰাজ্যিক বন্ধৰ দাবী কৰিছিলো। কেৱল আমি আচলতে মিচিং জনগোষ্ঠীৰ চাকৰিয়ালৰ কাৰণে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি আচলতে ৰাজ্যিক বন্ধ বিচৰা নাই। সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী সকলোৱে যাতে আমাৰ মিচিং জনগোষ্ঠীৰ এই জাতীয় উৎসৱ আলি আই লৃগাঙৰ দিনটোত অংশীদাৰ হ'ব পাৰে, তেওঁলোকে আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত তেওঁলোক অংশীদাৰ হ'ব পাৰে, তাৰ কাৰণে আমি বিচাৰিছিলো। এতিয়া কি কৰিছে বিজেপি চৰকাৰখনে, যে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা, আমাৰ ৱে অফ লাইফ এইখিনি আচলতে মিচিং অধ্যুষিত অঞ্চলৰ পৰা বাহিৰলৈ ওলাব নালাগে, বাকী মানুহে জানিব নালাগে, তেনেকুৱা ধৰণৰ কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। আমি সেইটোকে বুজি পাওঁ যে মিচিং স্বাৰ্থ পৰিষদৰ অন্তৰ্গত অঞ্চলত বন্ধ দিয়া কথাটোক আমি সেইকাৰণে বিৰোধিতা কৰিছো যে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা তেওঁলোকে নিজৰ মানে মিচিং অধ্যুষিত অঞ্চলৰ পৰা বাহিৰলৈ ওলাই যাবলৈ দিব খোজা নাই, সেইটো আমি কেতিয়াও নামানো। আমি স্পষ্ট কৰি দিছো যে মিচিং জনগোষ্ঠীৰ ৰাইজে
কোনো কাৰণতে আজিৰ তাৰিখত স্পষ্ট কথা আমাৰ 10খন জিলাৰ যি ৰেষ্ট্ৰিক্টেড হলিডে সেয়া আমাক নালাগে মিচিং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত যি 10খন জিলাত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে ঘোষণা কৰা এই চৰকাৰী বন্ধ আমাক নালাগে আমাক সম্পূৰ্ণৰূপে অসমত সন্মান সহকাৰে আসলে ৰাজ্যিক বন্ধ আমি দাবী উত্থাপন কৰিছো আমাক ৰাজ্যিক বন্ধ লাগিবই আৰু এই মুহূৰ্তত আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে ৰাজ্যিক বন্ধৰ দাবীত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজ হওক বা আমাৰ মিচিং জনগোষ্ঠীৰ ছাত্ৰ সমাজে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে এই সময়ছোৱাত আমি দেখিবলৈ পাইছো এই যি গণতান্ত্ৰিক প্ৰতিবাদ আৰম্ভ হৈছে ন্যায্য প্ৰাপ্তিৰ দাবীত তাক দমন কৰিবৰ কাৰণে অতি প্ৰৰোচনামূলকভাৱে হিমন্ত বিশ্ব শৰ্মাই আসলতে মানে ভাবিব নোৱাৰা কাৰ্যসূচী আৰম্ভ কৰিছে আপোনালোক সকলোৱে নিশ্চয় দেখিছে যোৱাকালি আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে আমি পুলিচ প্ৰশাসনৰ পাৰমিশন লৈ আসলে গুৱাহাটীৰ সচল ধৰ্ণাস্থলী নিৰ্ধাৰিত ধৰ্ণাস্থলীত গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিছিলো আমাৰ সচেতন ৰাইজৰ বেনাৰত আহিছিলে গতিকে এনেকুৱা এটা অদ্ভুত কাণ্ড হৈ গ'ল আপোনালোক সকলো আসলে প্ৰত্যক্ষদৰ্শী মানে পুলিচ প্ৰশাসন গিজগিজাই থকা সময়ছোৱাত আতৰ্কিতে এটা গ্ৰুপ আহি আমাৰ টেণ্টটো দখল কৰি মিচিং জনগোষ্ঠী আলি আই লৃগাঙত আসলে ৰাজ্যিক বন্ধ দিব লাগে বুলি লিখা বেনাৰখন ফালি দিয়াটো সেইটো মানে কেনেকুৱা হৈছে মানে পুলিচ প্ৰশাসনে আমাক অনুমতি দিব যে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব লাগে ধৰ্ণাস্থলীত আৰু তেওঁলোকৰ উপস্থিতিত এটা গ্ৰুপ আহি আমাৰ মানুহবিলাক শাৰীৰিকভাৱে আক্ৰমণ কৰিব আসলতে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন উত্থাপন কৰিছো এই মুহূৰ্তত আসলতে অসমত ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যনটো আছে নে নাই আজি পুলিচ প্ৰশাসনৰ সন্মুখত চিআৰপিএফও দেখা পাইছিলো যথেষ্ট সংখ্যক তাত পুলিচে গিজগিজাই থকা অৱস্থাত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰা এই যি মিচিং সচেতন লোকসকলৰ বেনাৰ পোষ্টাৰ ফালি পেলোৱা আমাৰ মহিলাৰ ওপৰত হাত দিয়া ঘটনাটোৱে কি সূচাইছে যে বৰ্তমান সময়ত সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ক্ষেত্ৰত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে তাকে প্ৰমাণ কৰিছে মানে তেওঁ মাফিয়া ৰাজ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মাফিয়াৰ ষ্টাইলত কালি আহিছে আপোনালোকৰ সন্মুখত তেওঁলোকে যিটো ধৰণে তাত আসলতে আমাৰ যিটো টেণ্ট আমাৰ প্ৰতিবাদ কৰা যিটো জেগা আসলতে সেইটোক তেওঁলোকে ভাঙি চুৰমাৰ কৰি দিছে আমাৰ যিবিলাক বেনাৰ পোষ্টাৰ আছিলে ৰাজ্যিক বন্ধৰ দাবীত লিখা বেনাৰ পোষ্টাৰ সেইটো অসমত থকা সকলো আমাৰ মিচিং জনগোষ্ঠীৰ দাবী সেই দাবী সম্বলিত আমাৰ বেনাৰ পোষ্টাৰ ফালি দিয়া ঘটনাটোৱে কি সূচাইছে এই মুহূৰ্তত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যিমানে যত্ন নকৰক কিয় হিমন্ত বিশ্ব শৰ্মাই আমাৰ যি ন্যায্য প্ৰাপ্তিৰ দাবীত আলি আই লৃগাঙৰ দিনটোত যি ৰাজ্যিক বন্ধৰ দাবী আমি উত্থাপন কৰিছো ইয়াক আপুনি কেতিয়াও তলাব নোৱাৰে আপুনি যিমানে আসলতে ভেৰণীয়া মানুহ লগক আমি দেখিছো আপুনি পুলিচৰ সহযোগত এখিনি মানুহক লগাই দিছে যে আমাৰ এই গণতান্ত্ৰিকভাৱে যি আৰম্ভ হৈছে প্ৰতিবাদ সেই প্ৰতিবাদক দমন কৰিবৰ কাৰণে আপুনি বিভিন্ন জেগাত আজি মাজুলীতো আপুনি আক্ৰমণ কৰিছে আমাৰ ছাত্ৰ সমাজৰ প্ৰতিনিধিৰ ওপৰত আজি ধেমাজিত আপুনি আক্ৰমণ কৰিছে আমাৰ ছাত্ৰ সমাজৰ প্ৰতিনিধিৰ ওপৰত আমি দেখিছো ধেমাজি কলেজৰ আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লক্ষ্যজিত মিলি তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে আপোনালোকে নিশ্চয় সামাজিক মাধ্যমত দেখিবলৈ পাইছে আৰু মাজুলীত আলি আই লৃগাং ৰাজ্যিক বন্ধ দিব লাগে বুলি আমাৰ তাৰ ছাত্ৰ সমাজ সচেতন ছাত্ৰ সমাজে নেতৃত্বলৈ যি আসলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত মিগম কুলি নামৰ মাজুলী কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক তেখেতক গুৰলাকে প্ৰহাৰ কৰিছে সেইটো আসলতে কেনেকুৱা ধৰণৰ প্ৰশাসন গতিকে এই মুহূৰ্তত এটা কথা স্পষ্ট কথা যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ মিচিং জনগোষ্ঠীটোক বাৰে বাৰে অন্যায় কৰি থাকিব আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত আমি যেতিয়াই মাত দিম যেতিয়া আমি প্ৰতিবাদ কৰিম শান্তিপূৰ্ণভাৱে তাক দমন কৰিব সেয়া আমি কেতিয়াও সহ্য নকৰো সেই কথা আজি স্পষ্ট কৰি দিছে আপুনি যিমানে মাফিয়া বাহিনী নলগাওক কিয় আপুনি যেনেকৈ দমন কৰিবলৈ চেষ্টা নকৰক কিয় আমি কেতিয়াও সহ্য নকৰো আৰু লখিমপুৰৰ ক্ষেত্ৰত আপোনালোকে দেখিছে আমাৰ নিৰ্মল পায়েং ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যিক বন্ধৰ দাবীত আলি আই লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ দিব লাগে বুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ কথা আছিল তাতো পুলিচে মাফিয়া ষ্টাইলত তেখেতক আসলতে আটক কৰি লৈ গৈছে সেইটো আসলে কেনেকুৱা প্ৰশাসন চলি আছে এই মুহূৰ্তত সঁচাকৈ আসলে হিমন্ত বিশ্ব শৰ্মাই ফেচিবাদী শাসন আৰম্ভ কৰিছে সেইটো আসলে গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি আহিছে গতিকে অসমবাসীক